Hey guys, welcome to my YouTube channel. সকলো ভালে আছে। আজি এটি নতুন টপিকৰ ওপৰত আৰু এটা ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। সো যদি ভিডিঅ'টো ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। আজিৰ টপিকটো হ'ল নতুন ইউটিউবাৰ, নতুন বিজ্ঞানৰ কাৰণে। আজিকালি কামবোৰটো জানে যে কষ্ট কৰিলেহে ফল পাব, কষ্ট নকৰিলে লাভ নাই। পিছতে এনে এইবিলাক ওপৰতে পাব খুজিলে বা ওপৰতে কিবা এটা ফল পাব খুজিলে কোনো সফল নহয়। চ' আজি ভিডিঅ'টোত ইউটিউবত টাইম দিয়াৰ বাহিৰে আপুনি পাৰ্ট টাইম কৰি কিমানকৈ কি ইনকাম কৰিব পাৰিব, কি কাম কৰিলে আপুনি সহজতে পাৰ্ট টাইমত পটককৈ ইনকামটো আপোনাৰ ইনক্ৰিজ হ'ব আৰু বেছি টাইম দিব নালাগে, যাতে ইউটিউবত আপুনি ভিডিঅ' বনাব পাৰে আৰু নিজৰ হাত খৰচো ওলাব পাৰে। এক নম্বৰ কথা, আজি আপুনি ইনকাম ইনক্ৰিজ কৰাৰ কাৰণে ইউটিউবত টাইম দিয়াৰ বাহিৰেও 5 নম্বৰ কথা, টিউশ্যন পঢ়া ষ্টুডেণ্টৰ কাৰণে টিউশ্যন। আপুনি টিউশ্যনৰ যোগেদি সৰু ল'ৰা ছোৱালী টিউশ্যন কৰি আপোনাৰ পাৰ্ট টাইম কাম বা টিউশ্যনৰ যোগেদি আপুনি নিজৰ অভিজ্ঞতা হ'ব, নিজে জ্ঞান আহৰণ কৰিব পাৰিব আৰু টিউশ্যন কৰি নিজে নিজৰ পাৰ্ট টাইম কাম এটা কৰিব পাৰিব আৰু হাত খৰচ ওলাব পাৰিব। আৰু দুই নম্বৰ কামটো হ'ল ডেলিভাৰী বয়। আজিকালি জানে যে ডেলিভাৰী বয় বা ডেলিভাৰীত কিমান অলপ সময়ত বা পাৰ্ট টাইম দি আপুনি নিজৰ দিনটোৰ হাত খৰচ, পকেট খৰচ বিন্দাছ ওলাব পাৰে। চ' ইউটিউবতো টাইম দিয়ক, ত' ডেলিভাৰী কাম কৰিব পাৰে, নিজৰ খৰচ ওলাব পাৰে। সেইকেইটাত আপোনাৰ মানে পাৰ্ট টাইমত বহুতখিনি পইচা ইনকাম কৰিব পাৰে। পাৰ্ট টাইম কামত, পাৰ্ট টাইম জবত গোটেই দিনটো বা গোটেই 12 ঘণ্টা 13 ঘণ্টা দিব নালাগে। চ' ইউটিউবত টাইম দিব পাৰিব, নিজৰ ভিডিঅ' বনাব পাৰিব আৰু পাৰ্ট টাইম কৰি নিজৰ হাত খৰচৰ কাৰণে পইচা ওলাব পাৰিব। চ' শেষত এটাই কথা ক'ম, কষ্ট কৰক, কষ্ট কৰিলেহে ভাল ফল পাব। বিনা কষ্ট কৰি ফল নাপাব। চ' পাৰ্ট টাইম জব বা টিউশ্যন কৰি আপুনি নিজৰ পকেট খৰচ বা হাত খৰচটো ওলাব পাৰিব, ইউটিউবতো টাইম দিব পাৰিব। চ' এনেকুৱা কৰক, কষ্ট কৰক। চ' যদি কথাখিনি ভাল লাগি চেনেলটো ছাবস্ক্ৰাইব কৰিব,